নমস্কাৰ। আজি গান্ধী জয়ন্তী বুলি আপোনালোকক দুটা কৌতুক শুনাওঁ। কৌতুকটো কি মানে, এটা ডেকা ল'ৰা আৰু এজন বয়সস্থ মানুহ ট্ৰেইনৰ কাৰণে ট্ৰেইন ষ্টেচনত ৰৈ আছে। ট্ৰেইন লেট আছে, ঢেৰ মানুহ ৰৈ আছে। বয়সস্থ মানুহজন আৰু ডেকা ল'ৰা মানে বেছি বয়সৰ নহয় আৰু তেখেতসকলে কথা পাতিছে। প্ৰথমতে বয়সস্থ মানুহজনে ল'ৰাটোক সুধিলে, ভাইটি তুমি ক'ত যাবা? তেতিয়া ল'ৰাটোৱে কৈছে, মৰিয়নি যাম। তেতিয়া ল'ৰাটোৱে সুধিলে, দেউতা আপুনি ক'ত যাব? বোলে মই মৰিয়নি যাম। আচ্ছা, তুমি থাকিবানে ঘূৰি আহিবা? বোলে মই দুদিন থাকিম। তেতিয়া ল'ৰাটোৱে মানুহজনক সুধিলে যে আপুনি কেইদিন থাকিব নে মানে ঘূৰি আহিব? তেতিয়া ক'লে যে মই দুদিন থাকিম। তাৰপিছত মানুহজনে ল'ৰাটোক সুধিলে, ভাইটি তোমালোকৰ ঘৰত মানুহ কিমান? বোলে দেউতা আমাৰ ঘৰত মানুহ 4। তেতিয়া বোলে আপোনালোকৰ ঘৰত? বোলে আমাৰ ঘৰতো 4। আচ্ছা, তোমালোকৰ ঘৰত মতা মানুহ কিমান আৰু মাইকী মানুহ কিমান? বোলে আমাৰ ঘৰত মতা মানুহ 2, মাইকী মানুহ 2। আপোনালোকৰ ঘৰত? বোলে আমাৰ ঘৰতো মতা মানুহ 2, মাইকী মানুহ 2। তাৰপিছত সুধিলে, তোমালোকৰ ঘৰত চাকৰি কৰা মানুহ আছে নাই? বোলে আমাৰ ঘৰত চাকৰি কৰা মানুহ 1। আৰু আপোনালোকৰ ঘৰত? বোলে আমাৰ ঘৰতো 1। এজন মানুহে তেখেতসকলে পতা কথাবোৰ শুনি আছিলে। শুনি থাকোঁতে তেওঁ খং উঠি সুধিলে, আচ্ছা আপোনালোকে কি কথা পাতিছে? হয়, কি কথা পাতিছে? দুইজনৰে কথাবোৰ ইমান মিলি গৈছে যে কথাটো কি? বোলে ই মোৰ ল'ৰাহে, মই তাৰ দেউতাক, আমি টাইম পাছ কৰিছোঁ। এতিয়া যিটো কৌতুক ক'ম, এইটো বহুত পুৰণা কৌতুক, আপোনালোকে শুনিব লাগে। মানে কি, এটা নাৰিকল চোৰে নাৰিকল গছ এজোপাত উঠি গৈছে। আধামান পাওঁতেই গিৰিহঁতে গম পালে। তো টৰ্চ মাৰি দিলে, ৰাতিৰ কথা। টৰ্চ মাৰি দিলে, টৰ্চ মাৰি সুধিছে, এইটো নাৰিকল গছৰ ওপৰত কোন? তো চোৰটোৱে কৈছে, বৰদেউতা মই। তই নাৰিকল গছৰ ওপৰত কি কৰিছ? বোলে মই ঘাঁহ বিচাৰি আহিছিলোঁ। নাৰিকল গছৰ ওপৰত ঘাঁহ পাই নেকি? বোলে নেপাই পেলাই এতিয়া নামি আহিছোঁ।